হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল সকলোৰে। বৰ্তমান মই ঠিকে আছোঁ। আজি ভিডিঅ'টো আমাৰ গাঁৱৰ পৰাই আৰম্ভ কৰিছোঁ। মুখত এখন তামোল সুমিয়াই থৈছোঁ, সেইটো কাৰণে অলপ কথা কওঁতে অসুবিধা হৈছে। হ'লেও আপোনালোকে ভুল নুবুজিব, গাঁৱলীয়া ল'ৰা তামোল খামেই। চবফালে বানপানী, এয়া চাওক, এয়া বানপানী। এই মানুহৰ ঘৰ তল যাব হৈছে। বানপানীত উঠি অহা মেটেকা, ইমানেই বানপানী হৈছে এবাৰ। পথাৰত খেতি পথাৰ নামত একো নাই। ৰাস্তা পদূলি চাওক, এনেকুৱা অৱস্থাত আমাৰ গৰৈমাৰী গাঁৱৰ ৰাইজ এইটো ৰাস্তাত অহা যোৱা কৰি থাকে। অকল গৰৈমাৰী বুলিয়ে নহয়, আমাৰ গৰৈমাৰী ওচৰে পাঁজৰে থকা চেলাজান, বেৰভঙা, কলিগাঁও, এইকেইখন গাঁৱৰ মানুহ এইফালেদি অহা যোৱা কৰে, কিন্তু বহুতো জীয়াতু ভুগিবলগীয়া হৈছে। এনে ৰাস্তাৰ ওপৰত গৰু আছে, এই তল গৈছে, ইয়াত বহুত মাছ আছিলে। এজন মানুহৰ ফিচাৰী তল গৈছে, তেখেতৰ এবাৰ বহুত লছ। চাওক, দেখিছে কিমান দূৰলৈকে অকল পানী পানী পানী। ৰাস্তা কিনাৰত মেটেকা লাগি আছে। ঘাঁহৰ অভাৱত গৰুৱে কি খাবলগীয়া হৈছে। জীয়াই থাকিবৰ কাৰণেতো কিবা এটা নহয় কিবা এটা প্ৰতি জীৱই খাবই লাগিব। যেন আমাৰ গাঁৱৰ মানুহ তেওঁ ঘাঁহ কাটি আনিছে, ইমানেই মানে দুৰৱস্থা হৈছে গৰু ছাগলী পুহিবলৈ। চাওক, আমাৰ গাঁৱৰ ৰাস্তাৰ ওপৰেদি পানী বাগৰিছে। পানীত অকলে এতিয়া ল'ৰা ছোৱালীবিলাক স্কুললৈ পঠিয়াবলৈও ভয়, নগ'লেও উপায় নাই। আমাৰ ধেমাজি জিলাৰ বিধায়ক মহোদয় ৰণোজ পেগু ডাঙৰীয়াক জনাওঁ যে তেওঁ যেন আমাৰ এই পিছ পৰি থকা অঞ্চলৰ ল'ৰা ছোৱালীবিলাকক স্কুললৈ যাবলৈ সুবিধা কৰি দিবৰ বাবে এই ভিডিঅ'টোৰ যোগেদি তেওঁক বিনম্ৰ অনুৰোধ জনাইছোঁ। আৰু ৰাস্তা পদূলিবিলাকো যেন তেওঁ বিধায়ক হিচাপে অকণমান চকু মেলি চাই চাওক। আমি ডাঙৰ মানুহবিলাক অহা যোৱা কৰিবলৈ কিমান অসুবিধা। এইফালে কণ কণ ছাত্ৰ ছাত্ৰীসকল এইটো ৰাস্তাইদি যাবলগীয়া হয়। ভাবি চাওকচোন, অকণমান ইমানেই পিছল ৰাস্তা। আপোনালোকে চাওক, ইয়াত যদি এটা সৰু ল'ৰা পাৰ হৈ গৈ থাকোঁতে কেনেবাকৈ পিছলি যাবলৈ হ'লে, এইফালে চাওক, এইটো এটা ডাঙৰ ডুবি হয়, আৰু এইফালেও এটা ডাঙৰ ডুবি। যদি কেনেবাকৈ তাত যদি পিছলি পৰেগৈ কি গতি হ'ব। কিন্তু এজন মানুহ মৰি যোৱাৰ পাছত চৰকাৰে 4 লাখ 5 লাখ টকা চেক এখন দিয়ে। সেই বুলিয়ে যে 4 লাখ 5 লাখ টকাত মানুহজন ঘূৰাই পাব জানো? নেপায়। সেইটো কাৰণে 4 লাখ 5 লাখ টকা চেকখন ডাঙৰ নহয়, কিন্তু জনসাধাৰণৰ বহুত ডাঙৰ বস্তু। চৰকাৰক এইটো কাৰণে অনুৰোধ জনাইছোঁ, আপোনালোকে অকণমান এই দুখীয়া গাঁওখনৰ ফালে চকু মেলি চাওক। এই ভিডিঅ'টো ইমানে শ্বেয়াৰ কৰক যাতে আমাৰ ধেমাজি জিলাৰ বিধায়ক মহোদয় ৰণোজ পেগু ডাঙৰীয়া তেখেতৰ দৃষ্টিগোচৰ হওক। তেখেতে যদি আমাৰ এই ৰাস্তাটো অকণমান মেৰামতি কৰি দিয়ে, অন্ততঃ আমাৰ এই গাঁওখনৰ লগতে কেইবাখনো গাঁৱৰ অকণমান উন্নতি হ'ব বুলি ভাবোঁ। আৰু শিক্ষাৰ ক্ষেত্ৰতো আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকল আৰু স্কুল কলেজত পঢ়ি থকা ষ্টুডেণ্টবিলাকো যথেষ্ট আগবাঢ়ি যাব বুলি মই ভাবিছোঁ। চাওক, এখন হৈছে কমাৰচলা ৰাজহুৱা চুক। এইখন গাঁও পানীত ডুবি আছে। ৰাস্তাটো এইপাৰে চাওক, আপোনালোকে ৰিণিকি দেখি থকা গাঁওখন হৈছে ফুলবাৰী গাঁও। এই ফুলবাৰী গাঁওখনো পানীত একেবাৰে ডুবি আছে। এটা চিগা পালোহি, এজনৰ মানে মাছ মাৰি আছে। দাদা, মাছ পাইছেনে? মাছ নাই। আপোনালোকে এডোখৰ চাওক, ইমানডোখৰ ৰাস্তা আহিলোঁ, আপোনালোকৰ অলপ আগত মানে পানী দেখুৱাই আহিলোঁ। আকৌ এতিয়া এইটো ৰাস্তাত যাবলৈ এডোখৰ পানী পাৰ হ'ব লাগে। এইফালেতো পোনে পোনে মানুহ পাৰ হ'ব নোৱাৰে। মানুহৰ ঘৰ চোতালেদি যাবলগীয়া হৈছে। আৰু এই মানুহ ঘৰ বহুত ভাল মানুহ, তেওঁলোকৰ চোতালেদি যে মানুহবিলাক যাবলৈ দিছে। হয়তো অসমত এনেকুৱা এঘৰ মানুহ নাপাব আপোনালোকে যি ঘৰ মানুহে নেকি চোতালেদি গ'লেও এইফালে নাযাবি বুলি কয়। এজনলৈ চাওক, এজনৰ মানে ঘৰলৈ এতিয়া ছাগলী নাযায়, ছাগলীটো তেওঁ দাঙি নিবলগীয়া হৈছে। এয়া চাওক, এনেকুৱা পানী মাজেদি আমাৰ এই গৰৈমাৰী গাঁৱৰ ৰাইজ অহা যোৱা কৰিবলগীয়া হয়। এই মেটেকা উঠি গৈ আছে। আৰু যদি কেনেবাকৈ মানুহ পাৰ হৈ যাওঁতে ডাঙৰ মেটেকা এজোপা আহে, যদি মানুহখিনি উটুৱাই নিয়ে, অন্ততঃ এই বাজবাটলত চাওক, এটা ডাঙৰ ফিচাৰী আছে। সেই ফিচাৰীটোত মানুহবিলাক গৈ সোমাই যাব। আৰু মানুহবিলাক সোমাই যোৱাৰ পাছত কি হ'ব আপোনালোকে নিশ্চয় জানে, সেইটো মৰিবই। কিন্তু মৰাৰ পাছত চৰকাৰে মানে ব্যৱস্থা কৰিব এখন চেক দিবলৈ। সেই চেকখনে যথেষ্ট নহয়। এইফালে দাদাজনক সুধোঁ, দাদা, আপোনালোকৰ চোতালত যে পানী হৈছে, অকল আপোনালোকৰ চোতালত বুলিয়ে নহয়, আমাৰ গোটেই ধেমাজি লখিমপুৰ ডিষ্ট্ৰিক্টতে পানী হৈছে, আপুনি ইয়াৰ বিষয়ে কিবা ক'ব নেকি? মইনো কিনো ক'ম, এই দেখিছেই নহয় আমাৰ বিষয়লৈ। আপুনি এফালে যে মানুহবিলাক আপোনাৰ চোতালতে সদায় অহা যোৱা কিবা ক'ব নেকি? কি ক'মনো আৰু, দুখৰ বিষয়ে চবৰে একেই গতি। যাবলৈ নিদিলেও বেয়া পায় মানুহকেইটা। ৰাস্তাটো আমাৰ এনেকুৱা ছিগি আছে, এতিয়া মোৰ চোতালেদি যায়। হয়, এইজনৰ ভাষ্যটো শুনিলে নহয় আপোনালোকে। চাওক, এইজন ইমানেই ভাল মানুহ, এজনে তেওঁ চোতালেদি মানুহবিলাক অহা যোৱা কৰিব দিছে। ময়ো এতিয়া এফালে পাৰ হৈ যাম। চোতালেদি যদি এনেকৈ পানী গৈ থাকোঁতে অহা যোৱা কৰি থাকিলে নিশ্চয় মাটিবিলাক দহলৈ গুচি যাব। সেইটো কাৰণে চৰকাৰক অনুৰোধ জনাওঁ যে এইডোখৰ পানী শুকাই যোৱাৰ পাছত আপোনালোকে অতি সোনকালে এই গাঁতটো পুতি পিনে মানুহবিলাক অহা যোৱা কৰাত সুবিধা কৰি দিয়ক। মানুহৰ ঘৰে ঘৰে যাবলগীয়া আছে। ইফালেদি এই ল'ৰা কেইজনমান পাৰ হৈ গ'ল, সিহঁতে কাপোৰ কানি সম্পূৰ্ণ তিয়াই গৈছে। আজি আপোনালোকক বানপানী দেখুৱাম বুলিয়ে আহিছোঁ, কিন্তু হ'লেও বানপানীবিলাক দেখুৱাবলৈ যাওঁতে মইতো তিতিব নোৱাৰোঁ নহয় জানো। এইফালে এঘৰ চাওক, এঘৰ মানুহৰতো গোটেই বানপানীয়ে তেওঁলোকৰ ঘৰৰ পিয়ালিবিলাক উটুৱাই লৈ গৈছে। আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে স্কিপ নকৰাকৈ চাই গৈ থাকক।
আমাৰ এইটো অঞ্চলত আগতেও বানপানী হয়, হ'লেও ইমান ডাঙৰ বানপানী নহয়। কিন্তু এইবাৰ বানপানী হোৱা মেইন কাৰণটো হৈছে কুমতীয়া নদীৰ যিটো মাথাউৰি ছমাজানৰ পৰা চাম্পোৱালৈকে মাৰিছে, সেই মাথাউৰিটো যদি এপাৰো হ'লহেঁতেন হয়তো ইমান পানী নহ'লহেঁতেন। চাওক, এইডোখৰ ৰাস্তা আগতে ঠিকে আছিলে, কেইজনমান ব্যক্তিয়ে এইটো এটা কালভাৰ দিবলৈ বুলি এডোখৰত সাধাৰণ কেইডালমান ৰড ইয়াত ফচাই ৰাখিলে আৰু ৰাস্তাটো ঠিকেই আছিলে। এতিয়া JCB লগাই তেওঁলোকে খান্দি দিলে, খান্দি দিয়াৰ পাছত এতিয়া মানুহ অহা যোৱা কৰিবলৈ অসুবিধা হৈছে। সেইটো কাৰণে এতিয়া বাগানৰ মাথাউৰিতে আমি যাব লাগিব, আমি বাগানৰ মাথাউৰিতে এতিয়া যাম। আমি এফালে অহা যোৱা কৰোঁতে হয়তো বাগানৰ চকীদাৰে দেখিব লাগিলে আমাক অলপ গালি গালাজো কৰিব, কিন্তু উপায় নাই, এনেকুৱা পানীৰ মাজেদি পাৰ হয়তো মানুহ যাব নোৱাৰে। আমাৰ গাঁৱৰ পৰা অহা ল'ৰা ছোৱালীবিলাক এইখন স্কুলতে পঢ়ে, এইখন ME স্কুল হয়। এতিয়া কণ কণ ল'ৰা ছোৱালীবিলাক আপোনালোকে নিজে চিন্তা কৰকচোন, ইমানডোখৰ বানপানীৰ মাজেদি কেনেকৈ তেওঁলোকে স্কুললৈ আহিব। এইডোখৰ আহি আকৌ এইডোখৰত এনেকুৱা এটা গতি হৈ আছে স্কুলৰ নিচে কাষতে। চাওক, এইডোখৰত আকৌ এনেকৈ ফেঞ্চিং মাৰি থোৱা আছে, এই ফেঞ্চিঙৰ কিনাৰেদি আমি সৰকিবলগীয়া হৈছে কিমান কষ্টৰে। এইডোখৰ ফেঞ্চিং এডাল পৰিয়ে আছে, এইডাল চাওক, এডালত ৰ'দত মাৰিছিলোঁ, ইয়াত এডাল এনেই এইডোখৰত পৰি আছে। ইয়াততো খালী বৈ আহিলে গছকি পালেতো কথা বিষমেই হ'ব। এইফালে চাওক কিমান কষ্ট। আহি বাগানৰ মাজ পালোহি, বাগানৰ মাজত এটা পকা ৰাস্তা। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এটা অনুৰোধ জনাওঁ যে মোৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব।